নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ সন্মুখত মোৰ মনত সঞ্চিত হৈ থকা কথাবোৰ প্ৰকাশ কৰাৰ সুবিধা দিয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা বেলেগ বিষয়, যিটোৱে মোৰ মনত বহুদিনৰ পৰা অস্থিৰ কৰি ৰাখি আছে। সেইটো হৈছে চাহ। চাহটো সকলোৱে জানে, সকলোৱে খায়, সকলোৰে ঘৰত আছে, সকলো ঠাইতেই আছে। গতিকে এই চাহ আমি কেনেকৈ বনাম, এই চাহৰ কি লাভ বা কি ক্ষতি, সেই সম্পৰ্কে দুই এষাৰ কথা পাতিম। মোৰ কথাৰ পৰা আপোনালোকৰ কিবা উপকাৰ হয় তেতিয়াহ'লে দয়া কৰি মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। তো আহক এতিয়া যাওঁ আমি চাহৰ বিষয়ে। আমি সকলোৱে চাহ খাওঁ, প্ৰতিখন ঘৰতে চাহ খাওঁ, প্ৰতিখন বজাৰ নগৰ চহৰ সকলো ঠাইতেই চাহ পোৱা যায়। সাধাৰণ মানুহবোৰৰ এটা ধাৰণা হৈছে চাহ খাব নালাগে, চাহৰ পৰা আমাৰ শৰীৰৰ ক্ষতি হয়। চাহৰ পৰা যদি ক্ষতি হয় তেতিয়াহ'লে চাহপাতৰ ইমান দাম কিয়? গতিকে আমি যিখিনি চাহপাতি খাইছোঁ সেইখিনি ভাল চাহ খাইছোঁ নে কিবা বেয়া চাহ খাইছোঁ? তো চাহপাতৰ ভাল আৰু বেয়া সেইটো মোৰ আজিৰ বিষয় নহয়। মোৰ আজিৰ বিষয় হৈছে আমি যেতিয়া চাহ খাম, চাহখিনি আমি কেনেকৈ বনাম। বলক এতিয়া চাহ বনোৱাৰ আগতে আমি কেইটামান উপকৰণ ঘৰতে প্ৰস্তুত কৰি লওঁ। সেইকেইটা হৈছে কেঁচা বেলৰ গুটি সৰু সৰু টুকুৰাকৈ কাটি ৰ'দত শুকুৱাই গুড়ি কৰি এটা বৈয়ামত ৰাখি দিওঁ। আদা সৰু সৰুকৈ কাটি ধুই মেলি ৰ'দত শুকুৱাই গুড়ি কৰি এটা বৈয়ামত ৰাখি দিয়ক। সকলো ঠাইতে পোৱা, সকলো ঘৰতে পোৱা তুলসী পাত আপোনালোকে ধুই মেলি ৰ'দত শুকুৱাই সেইখিনি গুড়ি কৰি এটা বৈয়ামত ৰাখি দিয়ক। আৰু এটা বস্তু হ'ল জালুক গুটি। সেই জালুক গুটি গুড়ি কৰি এটা বৈয়ামত ৰাখি দিয়ক। যেতিয়া চাহ বনাবলৈ যাব, পানীখিনি গৰম কৰি লওক। তাৰপিছত তাতে অকণমান বেলৰ গুড়ি, অকণমান জালুক গুটিৰ গুড়ি, অকণমান আদা গুড়ি আৰু অকণমান তুলসী পাতৰ গুড়ি দি ভালকৈ পানীখিনি সিজাই লওক। তাৰপিছত চেনি দিয়ক। আৰু যদি আপোনালোকে গাখীৰ চাহ খাব বিচাৰিছে গাখীৰত দিব পাৰে, কিন্তু কেতিয়াও ভুলতো সেই চাহ নিমখ নিদিব। একেবাৰে শেষতহে আপোনালোকে চাহপাতটো দিব। আৰু এটা কথা মনত ৰাখিব, চাহ খোৱাৰ সময়ত কেতিয়াও আপোনালোকে তেলত ভজা কোনো বস্তু খাবলৈ চেষ্টা নকৰিব। তো চাহৰ লগত কেতিয়াও তেল সংমিশ্ৰিত নহয়। গতিকে এইখিনি আমাৰ পেটত যোৱাৰ পিছত কি হ'ব, চাহ আৰু তেল কেতিয়াও সংমিশ্ৰিত নহ'ব। তেতিয়াহ'লে আমি খোৱা চাহখিনি আমাৰ পেটত হজমো নহ'ব। ফলত আমাৰ পেটত কি হ'ব, গেছ বা এচিডিটিৰ সৃষ্টি হ'ব। যদি আপোনালোকে এই উপকৰণকেইটাৰে চাহ বনাই প্ৰতিদিন 3 বাৰো খায়, আপোনালোকৰতো ক্ষতি নহয়, আপোনালোকৰ হজম প্ৰক্ৰিয়াত সহায়ক হ'ব, গেছ নহয়, এচিডিটি নহয়। তাৰ উপৰিও আপোনালোকৰ শৰীৰত ইমিউনিটি ক্ষমতা বঢ়াই তুলিব। নেটত চাৰ্চ কৰি চাব তুলসী পাতৰ উপকাৰিতা কি আছে, বেলগছৰ গুটিৰ উপকাৰিতা কি আছে, আদাৰ উপকাৰিতা কি আছে, জালুক গুটিৰ উপকাৰিতা কি আছে। তেতিয়াহ'লে আপোনালোকে সেই গোটেইখিনি বস্তু জানি পাব। কিন্তু চেষ্টা কৰিব চাহপাতৰ গুণগত মানটো যাতে অলপ ভাল ধৰণৰ হয়। আপোনালোকে খুব ভালকৈ জানে, ভাল চাহপাতৰ 1 কিলোৰ দাম 4,000 পৰা 20,000 টকালৈকে আছে। গতিকে যিটো বস্তুৱে আমাৰ ক্ষতি কৰিব তেনেকুৱা বস্তুৰ দাম ইমান কেনেকৈ হ'ব? কিন্তু আমাৰ মূল ক্ষতিটো কৰিছে এই যে চাহৰ লগত লোৱা তেলজাতীয় যিখিনি আমাৰ খাদ্য আমি খাইছোঁ, সেইখিনিৰ পৰা
দূৰত থাকক, সুস্থ থাকক।